তখনৰ বৰপূজাৰী আচলতে মোক ধৰ্ষণ বলাৎকাৰ কৰিবলৈ চেষ্টা কৰা নাছিল। আচলতে মইহে এই সুন্দৰ চৌধুৰী ভয়ত মিছা মাতি এক্টিং কৰি অভিনয় কৰি এই দোকানৰ দুখী সাব্যস্ত কৰিছিল। ৰাইট এইবিলাক কথা জানিছিল এনেকুৱা হয় যেন মোৰ পাগলামিবিলাক কৰিবলৈ মন যেনিক তই জীৱনৰ মন্ত্ৰাস চালক মই পিছা জবানে লতা পাগলা চালা গাড়ী দেখিল গাড়ী মই জবানে চালা কাম আছে কাম কৰিব লাগিব আদালতৰ জাজমেণ্ট নোলোৱা পৰ্যন্ত তুমি মোৰ কাষ্টডিত থাকিব লাগিব। দোকানত বেইল লৈ ওলাল যেতিয়া তাৰ প্ৰথম টাৰ্গেট হবা তুমি। গতিকে তোমাৰ থকাৰ ব্যৱস্থা মই কৰিছো, তুমি মোৰ লগত থাকিবা। তোমাৰ ভাইটোৰ কাৰণে তুমি জীয়াই থাকিব লাগিব। দোকানলৈ পালে তোমাক স্পটতে খতম কৰি পেলাব।